নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকক সকলোকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বহুতখিনি কথা জনাই যাম আৰু এই ভিডিঅ'টো আপোনাৰ কি লাভ হ'ব ভিডিঅ'টো চালে আমি সকলোখিনি আপোনাক বিতংকৈ ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম। আৰু আমি কি কৰিম এই ভিডিঅ'টোত, আমি আহি আছোঁ এফালে JioAirfiber, নিশ্চয় নামটো শুনিছে। এতিয়া JioAirfiber লঞ্চ হৈছে অসমত। আমাৰ যোৰহাটত এতিয়া চবচে তামাম চলিছে JioAirfiber, যিটো নেকি জিঅ' ফাইবাৰতকৈ অলপ বেলেগ। ইয়াৰ নেটৰ স্পীডটো বেছি ভাল আছে, হাই স্পীড, আনলিমিটেড। আৰু ইয়াত OTT প্লেটফৰ্ম আৰু আপোনাৰ লগতে লাইভ টিভি, লগতে জিঅ' ৰিচিভাৰ আৰু ৰিম'টৰ লগত আপোনাৰ কমপ্লিট কানেকশ্যন। আপোনাৰ ঘৰত 599 প্লেনৰ সৈতে আপোনাৰ 6 মাহ, 3 মাহ, 1 বছৰ এনেকৈ আপোনাক ইনষ্টল কৰাই দিয়া হ'ব। আৰু ইয়াত আপুনি কেনেকৈ ডাউনলোড কৰিব OTT প্লেটফৰ্ম আৰু ইয়াত লাইভ চেনেল কেনেকৈ চাব, কমপ্লিট আমি সকলোখিনি দেখাই দিম। আৰু আপোনাৰ কেনেকৈ আপোনাৰ ইয়াত জিঅ' 5G আপোনাৰ ঘৰখনত ৱাইফাই কেনেকৈ চলিব সকলোখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাব। ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আমি আহি পায়ে অলৰেডি কামখিনি কৰিয়ে পেলাইছোঁ আৰু এতিয়া শেষৰ টাইমটো হৈছে, আপোনালোকক দেখাই আছোঁ। চাওক, আমি আউটডোৰ ইউনিটটো আপোনাৰ এইখিনিতে লগাইছোঁ। এইটো হৈছে আউটডোৰ ইউনিট বুলি কয়। আৰু আপোনাৰ ডিভাইচ ভিতৰত এটা ডিভাইচ লাগি আছে, যিটো JioAirfiber। এতিয়া কথা হ'ল, আউটডোৰ ইউনিটে ক'ৰ পৰা কেনেকৈ ছিগনেল সংযোগ কৰি আপোনাক ডিভাইচলৈ ছিগনেল 5G হাই স্পীড ডাটা পঠিয়াব, আপোনাৰ গোটেই ঘৰটো কেনেকৈ ৱাইফাই কৰিব, আমি সকলোখিনি দেখাম। এইফালে চাওক, আপোনাৰ 5G টাৱাৰ আছে। আপুনি 5G টাৱাৰটো কোনখিনি আছে মই সেইটো এইফালে দেখাই দিছোঁ। আৰু মানে 5G টাৱাৰৰ পৰা আউটডোৰ ইউনিটে এনেকৈ আপোনাৰ নেটটো টানিব, সেইফালে পোন হৈ থাকিব লাগিব বস্তুটো, যিটো 5G নেটৱৰ্ক আছে। সেইফালে চাওক 5G নেটৱৰ্ক আছে, ৰ'ব দেখাই দিছোঁ। এইফালে চাওক, এই যে যিটো বিল্ডিং আছে, ইয়াৰ ওপৰত চাওক, এইটো 5G টাৱাৰ আছে। আৰু ইফালেও এটা 5G টাৱাৰ আছে, দেখাই আছোঁ ৰ'ব। এইফালে 5G টাৱাৰ আছে, আপোনাৰ ইফালেও 5G টাৱাৰ আছে, দুইফালে 5G টাৱাৰ আছে। আৰু আমি আহি পেলাই এনেকৈ আপোনাৰ আউটডোৰ ইউনিট ইয়াত বহাইছোঁ। আৰু এইফালৰ পৰা 5G নেটৱৰ্ক আপোনাৰ ইয়ালৈ আহি দিব। আৰু এইটো হৈছে আপোনাৰ AirFiber, যিটো JioAirfiber এই ৰাউটাৰ। ইয়াত এইটো ডিভাইচটো ইয়াত লাগি আছে। আৰু ইফালেদি এনেকৈ ৱায়াৰডাল দিয়ে ভিতৰলৈ যিটো নেটটো টাৱাৰটো আহিব, ইয়াতে ছিগনেল আহিব। আৰু ইয়াৰ পৰা গোটেই আপোনাৰ ঘৰখন ৱাইফাই কৰি তুলিব। আৰু যেতিয়ালৈকে আপোনাৰ ইয়াৰ পৰা ৱাইফাই চলি থাকিব, তেতিয়ালৈকে আপুনি যিমানখিনি কানেকশ্যন কৰিব, আপুনি ৱাইফাই চলাব বিচাৰিছে, টিভি হওক বা আপোনাৰ এইটো ছেটঅপ বক্সত লাইভ টিভি আহিব আপোনাৰ। আৰু আপোনাৰ মোবাইলত যিখিনি অনলাইনত আপুনি যি কাম কৰে, লেপটপ চাই বা চলাই, কিবা কম্পিউটাৰ চলাই, য'তে হওক, আপুনি নেটৰ সুবিধাখিনি আপুনি ইয়াৰ পৰা লৈ থাকিব পাৰিব। আৰু ইয়াতে OTT প্লেটফৰ্মখিনি আপুনি কেনেকৈ টানিব, কেনেকৈ ল'ব, ডাউনলোড কৰিব, মই ইয়াত চব দেখাই দিছোঁ। ইয়াতে লেপটপ আছে, টিভি আছে, টিভিৰ লগতো আপুনি কানেক্ট কৰিব পাৰিব। আৰু লেপটপৰ লগতো কানেক্ট কৰিব লাগিব, মোবাইলৰ লগতো কানেক্ট কৰিব লাগিব। টিভিৰ লগত কানেক্ট কৰিবলৈ হ'লে ইয়াত যিটো ৰিচিভাৰ আছে, ৰিচিভাৰত HDMI পইণ্ট লগাব লাগিব। HDMI লগাই পেলাই আপোনাৰ ইয়াত জাষ্ট ৱাইফাই অন কৰি দিলে আপুনি ইয়াত কানেক্ট হৈ যাব। লেপটপত তেনেকৈ ৱাইফাই অন কৰি দিলে, ৱাইফাই অন কৰি লোৱাৰ পিছত আহি গ'ল আপোনাৰ ইয়াত। মই নেটৱৰ্ক দেখাইছোঁ কিমান স্পীড আছে, আপুনি চাওক। আপোনাৰ নেটৱৰ্ক বহুত স্পীড আছে। স্পীড থকাৰ কাৰণে আপোনাৰ ইয়াত আপুনি গেম ডাউনলোড কৰি এনেকৈ চাব পাৰিব। এতিয়া চাওক, আপোনাৰ 5G নেট কিমান স্পীড আছে, মই সেইটো আপোনাক দেখাই আছোঁ। ইয়াত আপোনাৰ হাই স্পীড আছে, বহুত স্পীড আছে 5G নেট। আপোনাৰ এনেকৈ আপুনি ছিগনেল টেষ্টিং কৰি চাব পাৰিব। আপোনাৰ ঘৰত আমি আহি পেলাই ছিগনেল টেষ্টিং প্ৰথমতে কৰিছোঁ, কৰি লৈ পেলাই আপোনাৰ ইয়াত ডিভাইচ বহালোঁ। বন্ধুসকল, আৰু এটা মন কৰিবলগীয়া কথা, যিটো আনলিমিটেড ডাটা বুলি কয় যে, আনলিমিটেড ডাটা জেগাত আপোনাৰ 1000 GB দিয়ে। 1000 GB আপুনি 900.91 GB আপুনি ইয়াত ডাউনলোড কৰাৰ পিছত, আপোনাৰ এপছ ডাউনলোড কৰাৰ পিছত আপুনি ইমানখিনি আছে। আপোনাৰ 1000 GB ডাটা আপোনাক দিব ইয়াত চাবলৈ ডেইলি। 1000 ডাটা এদিনত শেষ নকৰে বাৰু, কিন্তু হ'লেও শেষ নহয়গৈ কাৰণে আপোনাৰ আনলিমিটেড দেখাই থাকে। চবেই আনলিমিটেড ডাটা কৰি থাকে, কিন্তু ইয়াত 1000 GB ডাটাহে পায় ইয়াত। আৰু ডেইলি 1000 GBকৈ আপোনাৰ বহুত ডাটা পায়। আপোনাৰ হাই স্পীড ডাটা ইয়াত দেখাই আছে, আপুনি কিমান স্পীডত আপোনাৰ ডাউনলোড হৈ আছে, কিমান স্পীডত চলি আছে, আৰু কেইটা কানেকশ্যন আপোনাৰ ইয়াত লাগি আছে। অকল আপোনালোকে যদি JioAirfiber বিষয়ে জানিব বিচাৰিছে, আমাক ফোন কৰক। এই স্ক্ৰীনত দিয়া নম্বৰতে আপুনি ফোন কৰক। আৰু যদি আপোনালোকৰ কাৰোবাক AirFiber দৰকাৰ হৈছে, স্ক্ৰীনত যিটো নম্বৰ ওলাই আছে এই নম্বৰটোত ফোন কৰিলে আপোনালোকে সোনকালে পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব, বেল আইকনটো অল কৰি ল'ব। ধন্যবাদ।